নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে মহিলাসকলে বা ছোৱালীসকলে আঙ্গুলি মাৰিলে কিবা প্ৰব্লেম হ'ব পাৰে নেকি, বা মহিলাসকলে কেইবাজন বন্তীয়ে মোলৈ প্ৰশ্ন কৰিছে যে বাইদেউ আঙ্গুলি মাৰিলে কিবা প্ৰব্লেম হ'ব নেকি বা কিবা বেমাৰ হ'ব নেকি আমাৰ। গতিকে আজিৰ ভিডিঅ'ত আমি ভাবিছোঁ এই বিষয়ে বিস্তাৰিত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে কথাখিনি গম পাব। আৰু আপুনি যদি মোৰ লগত পাৰ্চনেলিভাৱে কথা পাতিব খোজে বা তেনেকুৱা সমস্যা আছে আৰু সেই সমস্যাৰ সমাধান পাব খোজে, তেতিয়াহ'লে আপুনি মোৰ হোৱাটছআপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, ইয়াৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। চাওক বন্ধুসকল, আজিৰ পৰা নহয়, হস্তমৈথুন বা আঙ্গুলি মাৰা মহিলাসকলে পুৰুষসকলে হাত মাৰা এইটো আজিৰ যুগৰ নহয়, তাহানি যুগৰ পৰা এই ক্ৰিয়াটো চলি আহিছে। মানুহে নিজকে তৃপ্তি দিবৰ কাৰণে এই ক্ৰিয়াটো কৰে, আৰু যিমানবোৰ প্ৰাণী আছে চবতকে মানুহে এই ক্ৰিয়াটো কৰে। কাৰণ মানুহৰ, আমি জানো যে মানুহ বা হিউমেনৰ কি আছে, মাইণ্ড আছে, তেখেতসকলে বস্তু ফিল কৰে। বন্ধুসকল, এই মতে এই মহিলা অথবা পুৰুষসকলে তাহানি যুগৰ পৰা এই ক্ৰিয়াটো কৰি আছে নিজকে তৃপ্তি দিবৰ কাৰণে। গতিকে এই ক্ৰিয়াটো প্ৰায় আজিৰ দিনত যদি কওঁ, আগৰ দিনত মহিলাসকলৰ ক্ষেত্ৰত বৰ কম আছিল, কিন্তু আজিৰ দিনত মহিলাসকলে এই ক্ৰিয়াটো বৰ বেছি পৰিমাণে কৰে, বা মহিলাসকলে আজিৰ দিনত আগৰ তুলনাত বেছি কৰে। আনহাতে পুৰুষৰ ক্ষেত্ৰত এতিয়াও কম, কিন্তু আজিৰ দিনত মহিলাসকলে কৰে। বেছিকেলি যিসকল ছোৱালী অবিবাহিত ছোৱালীৰ মাজত কিছু অংশ ছোৱালীয়ে কৰে, আৰু যিসকল বিবাহিত মহিলা কিন্তু তেখেতসকলৰ হাজবেণ্ড লগত নাই, নতুবা তেখেতসকলৰ ডিভৰ্চ হৈ গৈছে, নতুবা তেখেতসকল হাজবেণ্ডে ভালকৈ ছেটিছফাই কৰিব নোৱাৰে, সেইসকলৰ মহিলাৰ মাজত কিছু সংখ্যক মহিলাই যিসকল যৌনক্ৰিয়াৰ প্ৰতি অভাৰ চেঞ্চিটিভ বা যৌনক্ৰিয়াৰ প্ৰতি অভাৰ হাইপাৰ এক্টিভ, তেখেতসকলৰ মেণ্টেলি আৰু ফিজিকেলি তেখেতসকল মিলনৰ কাৰণে এক্টিভ হৈ থাকে, সেইসকলে এই ক্ৰিয়াটো আজিৰ দিনত কৰে। এতিয়া এই ক্ৰিয়াটো কৰাত কিছুমানে আঙ্গুলি ব্যৱহাৰ কৰে, আন কিছুমানে বেলেগ বেলেগ ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰে। গতিকে এতিয়া এই ক্ৰিয়াটো কৰাত কোনো অসুবিধা হ'ব নেকি, এইটো হ'ল তেখেতসকলৰ কমন প্ৰশ্ন। চাওক, এই ক্ৰিয়াটো কৰা যিহেতু আগৰ পৰাই চলি আহিছে আৰু মানুহে নিজকে সুখ দিবৰ কাৰণে এই ক্ৰিয়াটো কৰে, গতিকে যদি এডিক্টেড হৈ নকৰে, আপুনি কেতিয়াবা আপোনাৰ ইচ্ছা গ'ল, আপোনাৰ বেছি এক্সাইটেড উঠিল, তেতিয়া আপুনি কৰি দিলে, কিন্তু ইয়াৰ প্ৰতি আপোনাৰ কোনো নাই, এডিক্টেড নাই বা এডিকশ্যন নাই যে নকৰিলে নহ'ব, তেনেকুৱা কোনো কথা নাই। যদি আপুনি এডিক্টেড নহয়, তেনেহ'লে এইটোৱে কেতিয়াও আপোনাৰ দেহত ক্ষতি নকৰে, বৰঞ্চ আপোনাৰ মেণ্টেল হেল্থ ভাল কৰিব। আপোনাৰ মেণ্টেল হেল্থৰ চিৰচিৰাপন যিটো আছে সেইটো দূৰ কৰিব। আপোনাৰ মেণ্টেল হেল্থৰ প্ৰতি এই ক্ৰিয়াটো কৰা ভাল। কিন্তু যদি আপুনি ইয়াক এডিকশ্যন হিচাপত লৈ লয় আৰু এডিক্টেডলি এই ক্ৰিয়াটো কৰে, তেনে প্ৰক্ৰিয়াত এইটো আপোনাৰ দেহৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আপুনি কথাটো গম পাইছে বিস্তাৰিতভাৱে। এতিয়া যদি আপোনাৰ কোনো সমস্যা আছে আৰু আপুনি মোৰ লগত পাৰ্চনেলিভাৱে কথা পাতিব খোজে, তেতিয়াহ'লে মোৰ হোৱাটছআপত কণ্টেক্ট কৰি নিশ্চয় কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, ইয়াৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। আৰু যদি আপুনি মোৰ ভিডিঅ'টো এতিয়ালৈকে চাইছে, তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুকত চালে পেজটো ফ'ল' কৰিব, কাৰণ আপোনালোকে এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ'বোৰ সদায় পাই থাকিব আৰু চাই থাকিব। কাৰণ এনেকুৱা ইনফৰ্মেশ্যন আপুনি বেলেগ ক'তো নাপায়। আমাৰ চেনেলৰ লগত জড়িত হৈ থাকক, আপুনি ইয়াত পাব। আৰু যদি আপোনাৰ কিবা টপিকছৰ ওপৰত ভিডিঅ' লাগে, নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব, আমি তাৰ ওপৰত